বন্ধুসকল নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। চক মৰাণ আৰু ডিব্ৰুগড়ত বৰফ জীৱনত কেতিয়াও এনেকুৱা বৰফ দেখা নাই। মানুহে কাশ্মীৰ যায়, জম্মু কাশ্মীৰ চাবলৈ যায়, আমাৰ অসমতে এনেকুৱা বৰফ পৰিছে। তো পুৰা ভিডিঅ' চক, আজি ৰাতিপুৱাৰ বতৰ। তো চক কিমান পাৰিছোঁ ভিডিঅ' দেখাইছোঁ আপোনাৰ। সম্পূৰ্ণ ভিডিঅ'টো চাব, যদি ভাল লাগে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট দিবলৈ নাপাহৰিব। ক'ত ক'ত এনেকুৱা হৈছে চবেই জনাব। তো ভিডিঅ'টো চক সম্পূৰ্ণ আজি দেখাই দিছোঁ। কেনেকুৱা ব্লগছ নহয় এইটো, আজি যি হৈছে এইকেইটা দেখাবলৈ গৈ আছোঁ। ভালো লাগিছে, ৰাস্তা পদূলিবোৰ চক যেনেকুৱা লাগিছে অসমত নাই, মই বাহিৰতে আছোঁ, কাশ্মীৰ ফালে আছোঁ লেখীয়া লাগিছে। বহুত ভাল লাগিছে। তো চক আপোনালোকেও ক'ত ক'ত হৈছে জনাব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। No.